কালকাজি মেট্ৰ' ষ্টেচন ইয়াত আমি নামিছোঁ ইয়াৰ পৰা আমি যাম লটাছ টেম্পল ইয়াত নামিব লাগিব কালকাজি মেট্ৰ' ষ্টেচন গেট নাম্বাৰ 1 নহ'লে 2 এই দুটাত আপুনি নামিব পাৰিব নামি পেলাই আপুনি ধুনীয়াকৈ লটাছ টেম্পল যাব পাৰিব লটাছ টেম্পল ইয়াৰ পৰা নামি চিধা গুচি গ'লে আপোনাৰ লটাছ টেম্পল পাম তো আমি ৱাক কৰিম ইয়াৰ পৰা চ' কালকাজি মেট্ৰ' ষ্টেচনৰ পৰা আমি এয়া ৱাক কৰি যাম চ' লেটছ ব'লক চ' এইবাৰ আমি আহিছোঁ লটাছ টেম্পললৈ লটাছ টেম্পল চাম দেখুৱাম আপোনালোকক লটাছ টেম্পলৰ ভিতৰত কি আছে কি নাই আৰু লটাছ টেম্পলো বৰ ধুনীয়াকৈ বনাই থৈছে গতিকে লটাছ টেম্পলৰ গাৰ্ডেনখন বৰ ধুনীয়া লাগে বৰ ধুনীয়াকৈ সুসজ্জিতভাৱে ইয়াত যি কাম কৰি থৈছে ফুলৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তু গোটেইবোৰ দেখাম লেটছ ব'লক আৰু আমি লটাছ টেম্পল আজি দৰ্শন কৰিম এয়া লটাছ টেম্পললৈ বুলি আমি আগবাঢ়িছোঁ ফুলবোৰ ইমান ধুনীয়াকৈ কাটি থৈছে আৰু ধুনীয়া ধুনীয়াকৈ ফুল কাটি থৈছে ঢেৰ মানুহ আছে এইফালে লাহে লাহে আপোনালোকক লটাছ টেম্পলটো দেখুৱাম সুন্দৰভাৱে দেখুৱাম ভিতৰত কি হয় চব দেখুৱাম কেনেকৈ কি হয় গতিকে ব'লক আগবাঢ়ি যাওঁ আৰু লটাছ টেম্পলো আমি চাই যাওঁ এইটো হৈ গ'ল ৰাস্তা এণ্ট্ৰি ৰোড এইফালৰ পৰা এণ্ট্ৰি হয় এণ্ট্ৰিৰ পৰা আহিছোঁ আমি আৰু ডাঙৰ কথা ইয়াত আপোনাৰ টিকেট নালাগে সম্পূৰ্ণভাৱে ফ্ৰী এণ্ট্ৰি হয় খালি ভিতৰলৈ আপুনি বেগ চেকিং কৰিব লাগে আৰু মোক দেখুৱাম লটাছ টেম্পলৰ ইমান ধুনীয়াকৈ বেলি ফুল ফুলি আছে আপুনি চব ঘাঁহত একো এটা নাই বৰ সুসজ্জিতভাৱে আৰু এয়া হৈ গ'ল লটাছ টেম্পল হৈ গ'ল লটাছ টেম্পল চব ইয়াৰ পৰা বৰ ধুনীয়াকৈ দেখা পায় লটাছ টেম্পল পদুম মন্দিৰ আপোনালোকক মই অকণমান জুম কৰি দেখাইছোঁ এইটো হৈ গ'ল লটাছ টেম্পল দিল্লীত থাকে বৰ ধুনীয়া আৰু ধেৰ মানুহ আহিছে গাৰ্ডেন চব কিমান ধুনীয়াকৈ বনাইছে বিশাল এটা গছবোৰ কি ধুনীয়া গোল গোলকৈ কাটি থোৱা আছে আমাৰ তাত এনেকৈ কাটি থোৱা পাৰ্ক হয়তো খুব কম দেখা যায় গছবোৰ ধুনীয়াকৈ কটা আছে ফুলবোৰ ইমান ধুনীয়া ষ্টাইলত কাটি থৈছে দেখিছে ৰাস্তাটো চব আপুনি একদম পূৰা সম্পূৰ্ণভাৱে চাফা যেন পানী মাৰি মুচি থৈছে এনেকুৱা ধৰণৰ লাগে আৰু গৈয়ে ভাল লাগে এটা পৰিৱেশ বহুত মানুহ ইয়ালৈ আহিছে গছবোৰ গোল গোলকৈ কাটি থৈছে ইমান ধুনীয়াকৈ সম্পূৰ্ণ দেখাম আপোনালোকক আজি বতৰটো খুব ভাল তো ব'লক আমি আগবাঢ়ি যাওঁ লটাছ টেম্পলৰ ভূমিকে আৰু আপোনালোকক দেখাই থাকিম লেটছ ব'লক লটাছ টেম্পলৰ আমি ওচৰ পাই গৈছোঁহি আৰু সঁচাকৈ আপুনি চাওক ইয়াতে অনুভৱ কৰক আপুনি ইয়াৰ ঘাঁহবোৰ চাওক আৰু ওপৰত আপুনি দেখিছে লটাছ টেম্পলৰ ঠিক তলতে কিমান ধুনীয়াকৈ কাটি থৈছে কিন্তু আপোনালোকক এটা বস্তু দেখাওঁ এই যে দেখিছে বেগবোৰ এই বেগবোৰ দেখিছে এই বেগবোৰ কিয় জানেনে এই বেগবোৰ হ'ল আপুনি লটাছ টেম্পলৰ ভিতৰত জোতা পিন্ধি যাব নোৱাৰিব গতিকে আপুনি জোতা খুলি যাব লাগিব আৰু সেইকাৰণে ইয়াত বেগ ইয়াৰ পৰা এনেকৈ কালেক্ট কৰিব লাগিব আৰু ময়ো এয়া বেগ লৈ লৈছোঁ আৰু এই বেগতে আমি জোতা চেণ্ডেল খুলি থ'ব লাগিব অলপ সেইটো দেখাম আৰু আমি আগবাঢ়ি যাম ল'লোঁ এয়া আৰু এয়া বেগত ভৰাই ল'লোঁ জোতা এতিয়া যাম আমি লটাছ টেম্পল চাবলৈ ইমানখন আছে গতিকে ব'লক আমি এইটো ক'ত জমা দিব লাগে সেইটো আপোনাক দেখাম বোলে ব'লক এতিয়া দিবলৈ আছে আমাৰ এই জোতাযোৰ জমা দিবলৈ আছে জমা দি পেলাই আমি সোমাম জোতা খুলি ল'লোঁ জোতা জমা দিম ইয়াত লিখি থোৱা আছে জোতা জমা কৰে আৰু ইয়াতে আমি এতিয়া জোতা জমা কৰিম মানুহ আছে কি জায়গা আৰু এনেকৈ আপোনাক এটা টোকেন দিব সেই টোকেনটোৰ ভিত্তিতে আপোনাৰ জোতাযোৰ জমা হ'ব এই টোকেনটো ঘূৰাই দিয়াৰ পিছত আপোনাক আকৌ জোতা ঘূৰাই দিব গতিকে লেটছ ব'লক আমি আগবাঢ়ি যাওঁ এয়া আমি লটাছ টেম্পলত সোমাবলৈ গৈ আছোঁ খোজকাঢ়ি খোজকাঢ়ি এটা ওখ ষ্টেপ বগাই আমি লটাছ টেম্পলৰ মুখে আগবাঢ়ি গৈ আছোঁ আমি পাই যাম বহুত মানুহ আহে
ভালো লাগে কেতিয়াবা এনেকৈ ভিৰতো ঘূৰি আৰু অকণমান কষ্ট হয় খোজকাঢ়ি ফুৰিবলৈ গতিকে যিয়ে নহওক চাওক উঠিয়ে আপুনি ইয়াত নামিব নোৱাৰে বা একো কৰিব নোৱাৰে কিন্তু পানী দুই চাইডে আৰু মেইন দুৱাৰ এইফালেদি আমি সোমাব লাগিব তাৰ মাজত আৰু কি হয় মই আপোনালোকক দেখাম চব দেখাম লেটছ বলক আমি আগবাঢ়ি যাম ভিতৰ চোৱাও দেখাই পতাই কাৰণ বিভিন্ন একেলগে গোটেইখিনিকে সোমাব নিদিয়ে ভিতৰৰো দেখুৱাম আপোনালোকক গতিকে ইয়াত এনেকৈ শাৰী পতাইছে আৰু নিজৰ স্বেচ্ছাসেৱী যিখন স্বেচ্ছাসেৱক আছে স্বেচ্ছাসেৱকসকলে শাৰী পতাই বহু দেশী বিদেশী পৰ্যটক ইয়াত আহে আৰু চক বাহিৰৰ দৃশ্য বৰ ধুনীয়া চাফা চিকুণ আৰু ভিতৰৰ দৃশ্য আপোনালোকক দেখাম ইয়াত আপোনাৰ সম্পূৰ্ণ চব ভাষাই চলে তো ইয়াত আমি শাৰী পাতিছোঁ শাৰী পতাৰ পাছত আমাক লাহে লাহে এণ্ট্ৰি কৰিবলৈ দিব গতিকে লেটছ আমি ভিতৰলৈ যাম দেখাম আপোনালোকক ধন্যবাদ লেটছ বলক अंदर का स्थान प्रार्थना और मनन के लिए है जहाँ पर सभी लोग बैठकर प्रार्थना दुआ या मनन कर सकते हैं प्रार्थना की स्थिति को बनाए रखने के लिए प्लीज लोग अपना फोन अब इसे स्विच ऑफ या साइलेंट कर लीजिए अंदर जाकर फोटोग्राफी वीडियोग्राफी मना है मंदिर के बारे में आपको कुछ भी इंफॉर्मेशन चाहिए तो एग्जिट पर हमारे कुछ वॉलंटियर्स हैं जिनसे आप अपनी भाषा में सूचना पत्र ले सकते हैं जिनके पास बच्चे हैं वो खास ध्यान दें টেম্পুলৰ ভিতৰচোৱাত কোনো ধৰণৰ ভিডিঅ'গ্ৰাফী বা ফটোগ্ৰাফী বন্ধ আছিল যদিও মই এনেদৰে আপোনালোকক দেখুৱাৰ উদ্দেশ্যৰে মই মনে মনে কেমেৰা লৈ গৈছিলোঁ আৰু তাত কেমেৰা অন কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ আৰু এনেদৰে মই আগবাঢ়ি গৈছিলোঁ এটা অকলশৰীয়া ঠাইলৈ য'ত মই অকলে বহি আপোনালোকৰ বাবে এই ভিতৰচোৱা দেখাবলৈ চেষ্টা কৰিছিলোঁ আৰু এনেকৈ তাত সেনেকৈ শাৰী শাৰীকৈ বহিবলৈ জেগা আছে য'ত অসংখ্য অগণন মানুহ আহি বহে বহাৰ পাছত তেওঁলোকে নিজৰ ভগৱানক নিজে প্ৰাৰ্থনা কৰে আপুনি যি বিচাৰে তাকে আপুনি ভগৱানৰ ওচৰত কথা পাতিব পাৰে ভগৱানক আপুনি জনাব পাৰে আৰু ভিতৰচোৱা এনেকৈ ওপৰচোৱা দেখাবলৈও চেষ্টা কৰিছিলোঁ আৰু মই এটা কথাই কওঁ যে ভিতৰচোৱা খুব ঠাণ্ডা আৰু খুব এটা নিৰিবিলি পৰিৱেশৰ সৃষ্টি হয় আৰু যিহেতু দিল্লীৰ নিচিনা ইমান এখন চহৰৰ মাজত থকা মাজমজিয়াত থকা এই মন্দিৰটোৰ ভিতৰত আপুনি যেতিয়া সোমায় তাত খুবেই ভাল লাগে আৰু তাত আপুনি ইমান এটা নিজান পৰিৱেশৰ সৃষ্টি হয় গতিকে খুব ভাল লাগে আপোনালোক আহক ভিতৰচোৱা এনেকৈ চাওক আৰু তাত বেছি সময় আমি কটোৱা নাছিলোঁ তাৰপাছত আমি লাহেকৈ তাৰ পৰা ওলাই আহিছিলোঁ আৰু কিয়নো তাত ভিডিঅ'গ্ৰাফী বা ফটোগ্ৰাফী সকলো বন্ধ আছিলে আৰু এয়া চাওক তাৰ ভিতৰচোৱা ইয়াৰ পৰা মই দেখাবলৈ চেষ্টা কৰিছোঁ ওপৰচোৱা দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এনেকৈ বৰ ধুনীয়া এনেকৈ শাৰী শাৰীকৈ খুব চাফা আৰু ধুনীয়া হৈ থাকে ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া বাহিৰৰ পৰিৱেশটো দেখুৱাম আগতো দেখাইছোঁ গতিকে এতিয়া আকৌ দেখাম সম্পূৰ্ণ মই হয় তলতো যাম ইয়াৰ ওচৰৰ পৰা পানী দেখুৱাম দূৰৰ পৰা চাওক আপুনি ইমান এটা বিশাল জেগা আৰু বিশাল জেগাৰ পৰা সেই মানুহে ইমান ভাল লাগে ইয়াত আহি পেলাই ভিতৰত আপুনি ইমান কোলাহল তাৰ ভিতৰত যেতিয়া আপুনি বহিব পিন ড্ৰপ চাইলেণ্ট হয় কিন্তু কি হয় সৰু সৰু ল'ৰা ছোৱালীবোৰ আহে বা কিবা আহে আৰু আমাৰ মানুহবিলাকে কথাও নুশুনে প্ৰথমেই কৈ দিয়া যায় যে ফোন চাইলেণ্ট কৰিবৰ কাৰণে বা কথা নাপাতিবৰ কাৰণে কিবা কৰিবৰ কাৰণে কিন্তু কেঁচুৱা ল'ৰা ছোৱালীকনো কোনে ৰখাব পাৰিব তেখেতৰ চাউণ্ড আহি যায় কিন্তু ভিতৰত খুব পিন ড্ৰপ চাইলেঞ্চ হয় কেতিয়াবা মই আগতেও ইয়াত আহিছোঁ আৰু তেতিয়া মই এবাৰ খুব ভাল লাগিছিল ইয়াত আহি মানে ইমান কোলাহল দিল্লীৰ নিচিনা কোলাহল এখন নগৰৰ ভিতৰত এনেকুৱা এটা জেগাত আহি পেলাই যেতিয়া আপুনি এটা খুব শান্তিময় পৰিৱেশ পোৱা যায় খুব ভাল লাগে মনত এটা বেলেগ ধৰণৰ অনুভৱ হয় আৰু গতিকে এইটো লটাছ টেম্পুল ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক তো আৰু বৰ ধুনীয়া মাৰ্বলেৰে বনোৱা প্ৰত্যেকটো বস্তু বৰ সুসজ্জিত আৰু খুব ধুনীয়াকৈ বনাইছে আৰু প্ৰত্যেকটো বস্তুৰ ফিনিচিং আছে বৰ ধুনীয়া গতিকে আহক আৰু চাব মই আৰু বাহ্যিক যিখিনি বাহিৰৰ বস্তু এইখিনি দেখাম ফুল অতিমধ্যে দেখিছে ফুলবোৰ ইমান ধুনীয়াকৈ কাটি থয় ইয়াত কিমান ডাঙৰ ডাঙৰ গছ আছে গছবোৰ সম্পূৰ্ণভাৱে কাটি থৈছে ইয়াত চাওক আপুনি দূৰৰ পৰা দেখাব চেষ্টা কৰিছোঁ কিন্তু চাওক গতিকে ব'লক আৰু আমি আৰম্ভ কৰিম এক্সিট গেটেদি ওলাই আহিছোঁ এতিয়া আমি শেষৰ ফালে আগবাঢ়ি যাম আৰু কি আছে কি নাই দেখাম
চ' লেটছ পলক ফাইনেলি আকৌ আমি এতিয়া আহিছোঁ তললৈ পানী চানী চাব লাগিব কেনেকৈ কি আছে কি নাই আপোনাক কেৱল দেখুৱাম ইয়াৰ পৰা খুব ধুনীয়া ভিউ মোৰ মতে আহিব লাগে উইথ পানী কিন্তু চেষ্টা কৰিছোঁ অহা নাই চ' ব'লক আমি চাওঁ ফটো ক'ৰ পৰা চলি আছে কোনো ঠিক নাই বহুতে বহুত জেগাৰ পৰা চেষ্টা কৰি আছে ফটো তুলিবলৈ আৰু নিজক ধুনীয়া দেখাবলৈ কথা আছে এই ব্ৰাইটনেছ চাইটনেছ নবহালে হয়তো ফটোজটো ভালেই নাহিব নেকি কাৰণ ফটোটো বহুত দেখিছে কিন্তু এপটো চবৰ ওচৰত থাকে ইয়াত তলৰ ভাগ আৰু তলৰ ভাগত এনেকৈ বিভিন্ন ধৰণৰ আপোনাৰ ইয়াত কিছুমান কি বুলি ক'ম কিছুমান আপোনাৰ ইয়াত লিখা আছে কেনেকৈ কি কথা বহাই হয় কি কথা ইয়াত আপুনি প্ৰত্যেকটো বস্তু দেখাব পাৰে ধুনীয়াকৈ ইয়াত উপস্থাপন কৰি থৈছে আপোনালোকক ফালৰ পৰা মই দেখাবলৈ চেষ্টা কৰিম গতিকে মেইন যিবোৰ গুৰুত্বপূৰ্ণ ইয়াত কিছুমান কথা লিখা আছে বহুত ধুনীয়াকৈ বিভিন্ন জেগাৰ সম্পূৰ্ণ প্ৰত্যেকটো জেগাৰ সৰ্বধৰ্মীয় যিহেতু প্ৰত্যেকটো জেগাৰে ইয়াত ধুনীয়াকৈ এটা গ্লোব বনাই পেলাই তাত দেখাইছে ক'ৰ প্ৰত্যেকটো জেগাৰে হয় ইয়াত আমাৰ ধৰ্ম হয় গতিকে ইয়াৰ পৰা যদি আৰম্ভ কৰোঁ ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে মানৱ জাতি কি একতা oneness of mankind the earth is but one country and making its citizen so এইটো বাহাউল্লাহ কোৱা কথা চ' ইয়াৰ পৰা এনেকৈ ধুনীয়াকৈ ৱালত তেওঁলোকে নিজৰ যি ন'টিছ বা যিকোনো ইয়াৰ যিবোৰ জাননী সেই জাননীবোৰ ইয়াত ধুনীয়াকৈ কৰিছে আৰু দেখাইছে সম্পূৰ্ণভাৱে আপুনি হয়তো ইয়াত দেখাই এইটো আমাৰ অসম ফালৰে লাগিছে চ' দেখি ভাল লাগে কেতিয়াবা এনেকুৱা ধৰণৰ বস্তু অসমীয়াটো ইয়াৰ যিবোৰ পুস্তিকা থাকে অসমীয়াটো থাকে আৰু ধুনীয়াকৈ দেখাইছে এইটো লটাছ টেম্পুলৰ পৰা আৰম্ভ কৰি ইয়াত কি আছে এইটো সম্পূৰ্ণ এইটো বাহাই ধৰ্ম তাৰ পাছতে আপোনাৰ শিখ আছে ইছলাম খ্ৰীষ্টিয়ান জৈন বুদ্ধিজিম জুদাইজিম প্ৰত্যেকটো বস্তু হিন্দু প্ৰত্যেকটো বস্তু প্ৰত্যেকটো ধৰ্ম সৰ্বধৰ্মীয় যিহেতু ইয়াত সম্পূৰ্ণভাৱে প্ৰত্যেকটো কথা লিখা আছে ধুনীয়াকৈ আৰু ধুনীয়াভাৱে দেখাইছে ইয়াত এয়া আমাৰ অসমৰ গামোচা চাওক আপুনি গামোচা চাব পাৰে অসমৰ গামোচা আছে যিহেতু আমাৰ অসমৰে হ'ব গতিকে ইয়াত সম্পূৰ্ণভাৱে ধুনীয়াকৈ তথ্য আছে আপোনালোকে আহিলে পঢ়ি এইবিলাকৰ বিষয়ে জানিব পাৰিব খুব ভাল লগা এটা ইয়াত বৰ ধুনীয়া এখন ৱালখনত ধুনীয়াকৈ তেখেতলোকে কৰি থৈছে গতিকে আপোনালোকক আগৰো দেখাম আৰু ইয়াত বৰ ধুনীয়া ধুনীয়া কেনেকৈ কি হয় মানুহৰ কিছুমান যেনেকৈ আমাৰ গীতা ভাগৱতত কিছুমান কথা থাকে জানিবলগীয়া ঠিক তেনেকৈ বাহাই ধৰ্মৰো কিছুমান কথা ইয়াত লিখা আছে আৰু আমি আগবাঢ়ি যাম ইয়াৰ পৰা আগফালটো আপোনালোকক দেখালোঁ এতিয়া মই অকল পিছৰ ফালৰ অংশ দেখাবলৈ চেষ্টা কৰিম পিছফালৰ তলত এনেকৈ ইমান ধুনীয়া কাৰ্ভ এটা ৱেট ধুনীয়াকৈ এটা পুখুৰী এটা কিন্তু ইয়াত আপুনি বা নামিব নোৱাৰে বা কিবা কৰিব নোৱাৰে এইটো পিছফালটো ইয়াত এনেকৈ আৰু ইফালে এতিয়া এপাক আপুনি আহিব পাৰে হ'লেও মই এপাক আপোনালোকক দেখাম ইয়াত একো নাই জাষ্ট ইয়াত এইটো যিহেতু তলৰ ভাগতে এনেকৈ আছে গতিকে আমি আগবাঢ়ি যাম আৰু আগবাঢ়ি গৈ চাম এইটো কি আছে কি নাই আৰু বাহিৰৰ অংশ আপোনালোকক মই আহোঁতেও দেখাইছোঁ আৰু আগলৈ দেখাই যাম গাৰ্ডেন দেখাম ইয়াত আৰু আছে সেইবিলাক দেখাম গতিকে এইখিনিৰ পৰা আকৌ আপোনালোকক এবাৰ কিবা ধুনীয়াকৈ দেখি বৰ ধুনীয়া ছানলাইট আহি আছে গতিকে ৰাতি আৰু ভাল লাগে কাৰণ এই লাইটবোৰ দেখিছে চুকৰ পৰা লাইটবোৰ প্ৰত্যেক জেগাত লাইট দিয়ে লাইটবোৰ পোহৰত আৰু বেছি ভাল লাগে আপোনালোকে চাব পাৰে এনেও যদি আপুনি ৰাতিৰ দৃশ্য গুগলত মাৰি চাব পাৰে বৰ ধুনীয়াকৈ এই মন্দিৰটোৰ পোহৰ পৰ্যায় খুব কম পোহৰত বৰ ধুনীয়াকৈ এইটো ওলাই থাকে আৰু ভিতৰ ভাগ আপুনি দেখিছে যিবোৰ এনেকৈ বাকলি নিচিনা দেখাইছে সেই বাকলিবোৰ তলৰ ভাগে লাইট আছে এই লাইটবোৰ জ্বলে আৰু খুব ধুনীয়া লাগে চ' আমি দেখাই যাম কেনেকৈ জোতা ল'ব লাগে আকৌ ঘূৰাই গৈ সেইটো দেখাম আপোনালোকক চ' লেটছ ব'লক আৰু আমি আগবাঢ়ি যাওঁ লটাছ টেম্পুলৰ শেষ অংশলৈ ধন্যবাদ লটাছ টেম্পুলৰ পৰা নামি গৈছোঁ নামি গৈ এতিয়া আমি প্ৰথমে জোতা কালেক্ট কৰিম জোতা কালেক্ট কৰাৰ পিছত আৰু তাৰ পিছৰ অংশখিনি আপোনালোকক দেখাম ফাইনেলি ইয়াত এনেকৈ আপুনি যোনফালে জমা দিয়ে তাৰ উল্টা চাইডে জোতা কালেক্ট কৰিব লাগে চ' এইটো টোকেন আৰু টোকেন দি পেলাই আমি এতিয়া জোতা কালেক্ট কৰিম এই টোকেনটো ইয়াত দিম টোকেনটো দিয়াৰ পিছত আমি জোতা লৈ ল'ব পাৰিম भैया ये दे दो हाँ
ये वाला नहीं है এয়া আৰু আমি আমাৰ নিজৰ জোতা পাই গ'লোঁ গতিকে ব'লক আমি জোতাযোৰ পিন্ধি লওঁ ফাইনেলি আমি জোতা পিন্ধি ল'লোঁ আৰু জোতা পিন্ধাৰ পিছত এতিয়া আমি বাহিৰ ভাগলৈ ওলাই যাম বাহিৰ ভাগটো সেয়া বাহিৰ ভাগৰ পৰা আপোনাক দেখাইছোঁ এইখিনি পাই আপুনি জোতা খুলিব লাগে আৰু জমা কৰি এই লটাছ টেম্পল চাব পাৰে গতিকে আমি ওলাই আহিলোঁ এতিয়া বাহিৰ ভাগলৈ গৈ আছোঁ দুই কাষে এয়া বিশাল এৰিয়া আপুনি ঘূৰিব পাৰে সময় হ'লে পাৰ চাওক আপুনি পাৰ চৰাই চাওক ইমান পাৰ চৰাই ইয়াত সেই পাৰ চৰাই হৈ আছে কিয়নো নাথাকিবনো কিয় ইমান ডাঙৰ ইমান ধুনীয়া গতিকে থাকিবলৈ পাইছে গতিকে ইয়াত আছে আৰু এইবোৰ ঘাঁহবোৰ এনেকৈ ধুনীয়াকৈ মেনেজ কৰি থাকে ইয়াৰ কৰ্তৃপক্ষই গতিকে ব'লক ইয়াৰ পৰা ওলাই যাওঁ আৰু নেক্সট কি ভিডিঅ' আহে গতিকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনাৰ ওচৰত পৰি যায় গতিকে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কমেণ্টত লিখিব কি মোৰ ইমপ্ৰুভ কি কৰিব লাগে বা কিহত কি বেয়া হৈছে বা কেনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকৰ যেতিয়া ছাজেশ্যন পাম তেতিয়া হয়তো আৰু বেটাৰ ভিডিঅ' মই বনাব পাৰিম গতিকে কমেণ্ট কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব লেটছ ব'লক গেটৰ পৰা আৰু আপুনি গেটৰ বাহিৰত লটাছ টেম্পল গেটৰ বাহিৰত বৰ ধুনীয়া কিছুমান বস্তু পায় নাৰিকল পানী পৰা আৰম্ভ কৰি হোটেল আছে তাৰপিছতে এইবোৰ ভেল যিটো ভেল আৰু এইবোৰ ধুনীয়া ধুনীয়া সজোৱা বস্তুৰ পৰা আৰম্ভ কৰি মহিলাসকলৰ কাৰণে ফুলি বা খাৰু এনেকুৱা ধৰণৰ বস্তু পোৱা যায় ইয়াত ধুনীয়াকৈ চশমা দেখিছে সৰু ল'ৰা ছোৱালীৰ কাৰণে চশমা ৰাখিছে ইয়াত এইবোৰ চশমা আৰু ফুলি খাৰু পৰা আৰম্ভ কৰি প্ৰত্যেকটো সাধাৰণতে চব থাকে ইয়াত কল এনেকৈ সজাই থয় এনেকৈ প্লেটবোৰ সজাই থৈছে ধুনীয়াকৈ এইবোৰ প্লেটত খাব পাৰে এনেকৈ আপোনাক বনাই দিব কলৰ কি খায় আপুনি বহুত ধুনীয়াকৈ আৰু ভাল লাগে যেতিয়া সজাই থয় ইয়াত কিনে মানুহবিলাকে ফুলি আপুনি চব সহজ ফুলি আছে ফুলিবোৰ পুতলা সকলো সামগ্ৰী একদম জিলিকি থকা ধুনীয়া ইমান ধুনীয়াকৈ লাইট দি জিলিকাই ৰাখিছে চব জুৱেলাৰী চব ধুনীয়াকৈ ইয়াত দেখায় আৰু ধুনীয়াকৈ সজাই থয় দেখিয়ে ভাল লাগে লওঁ লাগে দেখিয়ে আৰু এয়া দিল্লীৰ খুব ফেমাছ আৰু দিল্লীৰ ফেমাছ বণ্টা তো এইবোৰ পায় বাহিৰত আহিলে আৰু এখন মেইন প্ৰৱেশদ্বাৰৰ পৰা ভিতৰলৈ যাব পাৰি তাৰপাছতে ইয়াত পাৰ্কিং আছে ইয়াত আপুনি গাড়ী লৈ আহে বা বিভিন্ন ধৰণৰ টুৰিষ্ট যিবোৰ বাছত আহে এইবোৰ বাছৰ কাৰণে পাৰ্কিং ধুনীয়া টুপি পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তু ইয়াত পোৱা যায় গতিকে আহক আৰু এই লটাছ টেম্পলৰ মজা লওক লেটছ ব'লক